हेलो एवरीवन आपनालोक सकलोके मोर आन एटा ब्लगলৈ स्वागतम জনাইছো। বহুত দিনৰ মূৰত এটা ব্লগ ষ্টাৰ্ট কৰিছো আৰু আজি যেহেতুকে আমাৰ ভাওনা আছে আৰু ৰাতিপুৱাই দেখিছো পুৰা বৰষুণ হৈ আছে আৰু এতিয়া দিনত আমাৰ আছিলে নামঘৰত ভাগৱত ব্যাখ্যা আৰু নামো আছিলে য'ত আমি ভাইয়া সকলে সেৱা ধৰিব লাগিছিলে আৰু এতিয়া বৰষুণৰ পতাপত একো কৰিব পৰা নাইছিল আৰু এতিয়া অকমান কমিছে বাৰু ইফালে দেখিব পাৰিছো চাগে। এতিয়া আমি ওলাম আৰু লাহেৰিহে আৰু আপোনালোকক দেখাই থাকিম কি কৰোঁ কি নকৰোঁ শেষৰলৈকে। গতিকে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ শেষৰলৈকে। ব'লক তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ। এইটো দেখিব পাৰিছেনে? এইটো মোৰ টুন হেৰি কয় ধনুকাঁড়ৰ লোৱা। তাৰপিছত আৰু ধনীখন এতিয়া নেদেখাওঁ ভালকৈ, পিছত দেখাওঁ আপোনালোকক। আমাৰ মাতাশ্ৰী মাজুলীৰ পৰা আহিছে, ফোনত ব্যস্ত হৈ আছে। সেয়াই আৰু বাকী আপোনালোকক দেখাই থাকিম, চাই থাকিব ব্লগটো। এয়া ফাইনেলি ওলাই কৰি ল'লোঁ ধুনীয়াকৈ। আৰু এইফালে আমাৰ মামাও আহিছে মাজুলীৰ পৰা। মামা যাব এতিয়া আমাৰ লগত আৰু এয়া আমাক আগবঢ়াবলৈ তোমাৰ টুক মামী, ইফালে পৰা মাইনী, আমি চব যাম এতিয়া একেলগে। মাজুলী মামা আৰু শান্তি নাই ধেমাজি মন্দিৰ ধেমাজি পৰা আহিছোঁ। আমাৰ মানে মানুহজনে ধেমালি কৰি মেলি আহি থাকে এনেকৈ। আৰু এয়া আমি ওলাইছোঁ আৰু নামঘৰলৈ আৰু এইফালে পাই গ'লোহি ফাইনেলি। আৰু ৰাস্তাটো বৰ ধুনীয়া দেই আমাৰ নামঘৰৰ ওচৰৰ। এতিয়া আগতকৈও আৰু ভাল হৈছে, গছবোৰ ডাঙৰ হৈছে। আৰু এইফালে নামত অকণমান সেৱা ল'লোঁ আৰু এতিয়া অকণমান বাহিৰৰ পৰাও দেখাই দিছোঁ। এইফালে নামঘৰৰ বাহিৰৰ পৰিৱেশ, ইয়াৰ প্ৰসাদ ৰেডি কৰি আছে আৰু এইফালে আমাৰ ইয়াৰ মঞ্চ, ইয়াতে আমি আজি ভাওনা পৰিৱেশন কৰিম আৰু এইফালে আমাৰ অতিথিসকল বহিব ভাওনা চাবলৈ অহা। আৰু এনেকৈ মই ভিডিঅ' কৰি থাকোঁতে এইফালে আমাৰ ভাগৱত কেইজনক আদৰি অনা হৈছিলে আৰু মই ধুনীয়াকৈ ৰাখি থ'লোঁ আৰু ভিডিঅ'টোত। তাৰপিছতে আৰু এইফালে অতিথিসকলক ধুনীয়াকৈ হেৰি কৰা হৈছে। সেয়াই আমাৰ খুৰীহঁত আহিছে। মই ভিডিঅ' কৰি অকণমান কিবা ক'ব শুনিব দেই সকলোৱে। আমি এতিয়া আদৰি আনিলোঁ। অনুভৱ আজি বহুত ভাল লাগিছে। যিহেতু আমাৰ ৰাতিলৈ ভাওনা হ'ব আৰু বহুত বেছি ভাল লাগিছে। বিশেষকৈ মই কৰ্ণৰ লগত যুদ্ধ কৰিবলৈ পাওঁ, তাইক আজি মাৰিবলৈ পাওঁ, মোৰ বহুত ভাল লাগিছে। আপোনাৰ মোৰ যুধিষ্ঠিৰ মোৰ বেছি হেৰি নাই আৰু অৰ্জুনৰ ওপৰতে অকল খংটো আছে নকৰাৰ বাবে। যিহেতু দূৰণিৰ পৰা অতিথিসকল আহিছে আৰু ইয়াতে সেইকাৰণে বৰপ্ৰসাদৰ আয়োজন কৰা হৈছে আৰু এইফালে চাহৰো যোগান ধৰা হৈছে সকলোকে। মেইন মানুহ আজি ভাওনা চাবলৈ সকলো আহিব। আমি আহিছোঁ এতিয়া নামৰ সেৱা ল'বলৈ। আমাৰ কৰ্ণ আহিলে এতিয়া। এয়া আমাৰ চাহ পানী, আমাৰ ভাগৱত ব্যাখ্যা কৰিবলৈ আহিছে। চাহ তেওঁলোকক দিয়া হৈছে, চব কামত লাগি আছে। এইফালে সেইজনী মোৰ ডাৰ্লিং। আৰু এইফালে চাবচোন দেই নামঘৰৰ পৰিৱেশটো কিমান মনটো শান্তি লাগে। আৰু ইয়াতে এটা বস্তু দেখাওঁ, অকণমানি এজনী আছে, তাই মানে একদম কি হৈছে নাজানো, আমাৰ লগত মানে এওঁ আৰু মোৰ লগত খুব ভয় লাগিছে। আমি য'তে বহোঁ এতিয়া চাওকচোন, তাই আহি পেলাই মোৰ ওচৰত পাই গ'লহি দেখাৰ লগে লগে আৰু কি আৰামত বহি নাও শুনি আছে। সঁচাকৈ মৰম লাগি যায় কেতিয়াবা। পটককৈ লগ পোৱা অকণমানিবিলাকে কেনেকৈ আপোন কৰি লয় আৰু বহুত মৰম লাগে তেনেকুৱাত আচলতে। এতিয়া বেয়াই লাগিছে লগ নাপাওঁ বহুদিনলৈ, আকৌ কেতিয়াকৈ পাম ঠিক নাই আৰু। বাসুদেবায় জন্মা ভবাদি মজ্জস্যা তজ্জা সমুতিজ্জো নরহ পরম্পরা পূর্ণতি পতকৈপীম সনাতনম সদানন্দোমুপস্মയോ হৃদি यस्य स्मरणं मात्रेण जन्मो संसारो बन्धनो
मच्चत्ते प्रभो विष्णुवे नमो नमः ईश्वरो परम আমি নামঘৰ পৰা ফাইনেলি আহি আছোঁ ঘৰতে গৈ বনামগৈ আৰু ইয়াত ভাবিছিলোঁ ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনাম নাই নহ'লে এতিয়া আমি পাই গ'লোহি আহি পেলাই এয়া আমাৰ মাইনী চিন্তাম্বিত এয়া আমি সোনকালে আহি মেকআপত বহিলোঁ সকলো আৰু এনেদৰে মই লাহে লাহে আপোনালোকক ভাওনাৰ ভিডিঅ' দি থাকিম আশা কৰিম আপোনালোকে চাব বুলি আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰি দিব কমেণ্ট কৰি দিব থেংক ইউ